যাবলৈ ওলালোঁ ৰেডি হৈ গ'লোঁ আৰু পূৰা পিন্ধি মেলি কমপ্লিট ইফালে আৰু ৰেডি হা বাকী আপোনালোকক আগত দেখুৱাই আছোঁ কোনফালেদি যাওঁ কি কৰোঁ গোটেইখিনি দেখা পাই থাকিব আমি ওলাই আহিলোঁ এতিয়া কেবত আৰু আজি দিল্লী ৱেডাৰটো বহুত ঠাণ্ডা আৰু পূৰা বৰষুণ আহি আছে আৰু আমাৰ ছোৱালী শুই গ'ল ইফালে বহুত দেৰিলৈকে কিন্তু আন্ধাৰে হৈ আছে এতিয়া বহুত আন্ধাৰে হৈ আছে এইফালে চাওক আপোনাৰ ৱেডাৰটো পূৰা ফগি ৱেডাৰ আৰু অকণ অকণ বৰষুণো দি আছে আমি এতিয়া ব্ৰেকফাষ্ট খাবলৈ সোমাইছোঁ মান্নাতত মানে দিল্লীৰ পৰা মুম্বাই যোৱা ৰাস্তাতে আছে মান্নাত ভাল বঢ়িয়া তাকে চাই লওঁ কেনেকুৱা হয় খানা চানাবিলাক অৰ্ডাৰ দিছোঁ আৰু পুৰা বৰষুণ দি আছে আৰু পুৰা ফগ একদম ভৰ্তি হৈ আছে আৰু ভালেই লাগিছে অনুভৱটো भैया कौन सा जगह पानीपत है ना আমি পাই গ'লোঁ পানীপত আৰু বেটিং হৈ আছে পিছফালে শুনি আছে পূৰা ব্যস্ত আহি আছোঁ আৰু গৈ আছোঁ ৱেটো মানালী এনেকুৱা হয় আকৌ দেখুৱাই গৈ থাকিম পূৰা বৰষুণ আমি এতিয়া আহিলোঁ ভাত খাবৰ কাৰণে ৰখিছোঁ মানালী যোৱা ৰাস্তাতে বহুত দেৰি হৈ গ'ল বহুত ভোকো লাগিছিলে ইয়াতে মানে ধাবাবিলাক আছে কিন্তু খানা ইমান ভাল নহয় ড্ৰাইভাৰজনে ক'লে যে এখন ভাল ৰেষ্টুৰেণ্টত লৈ যাম তাতে আহিছোঁ চাওকচোন বহুত মানুহ ইয়াত ভিৰা ভিৰ হৈ আছে বহুত আমাৰ ছোৱালীজনীৰ ভোকো লাগিছে মানে ভোক লাগিছে নেকি বহুত কিমান ধেৰ লাগিছে আচ্ছা অ'কে ৰাজু আৰু কৰি আছে ভোকত চবৰে অৱস্থা বেয়া গৈছে ভোকত আচলতে আৰু এতিয়া হিলছত জাৰ্ণি হ'বলৈ আছে বাকী আগলৈ দেখুৱাই আছোঁ মোক মোৰ মতে এখন ৰেষ্টুৰেণ্টত সোমাইছোঁ আৰু ইমান ভোক লাগিছে মানে থাকিব পৰা নাই আৰু মিলাও নাইকিয়া ক'তো এখন তেনেকৈ ভাল ৰেষ্টুৰেণ্ট পোৱাই নাই আৰু যিখিনি পাইছোঁ তাতে আপোনাৰ মানে আমাৰ ভাতৰ ছিষ্টেমটো নাই আৰু আমিতো ভতুৱা হয় আমিতো ভাত খাওঁৱেই ন বেলেগ বস্তু আমাৰ পেট নভৰে তেনেহ'লে ভাতকেইটা খাই লওঁ খানা কেনেকুৱা পাইছা এইটো কোৱা কেনেকুৱা পাইছা খানাটো বহুত টাইমৰ পাছত ভাল লাগিছে না আমি বস্তু একচুৱেলি ভাবিছিলোঁ কোৱাণ্টিটি বহুত কমকৈ আহিব কিন্তু ইয়াতে বহুত কোৱাণ্টিটি আহিলে এতিয়া এইটো চিকেন লৈছোঁ মিক্স ভেজ বহুত ধুনীয়া প্লাছ জাল ফ্ৰাই আছিলে ইয়াৰ পিঁয়াজবিলাক অলপ বেলেগ ধৰণৰ মানে কিবা চালাড বনাই দিয়ে আৰু কিবা কোমল টাইপ আৰু এইফালে বেটি আমাৰ খাই আছে হয়নে টেষ্টি নাপাবা অ'কে বাকী খাই লওঁ হা বতুৱা মানুহ ভাতকেইটা খাই লওঁ তাৰপিছত কথা পাতি আছোঁ Sir, picture, Robia. Sir, share. को बाई दीघा करती है टाइप का देखो फिर किया 1050 440 में আমি এতিয়া কুল্লুত আছোঁ শ্বল ফেক্টৰী আৰু ইয়াত বহুত ধুনীয়া ধুনীয়া বস্তু হা আপি বুলি এইটা বিমলা शॉल कुल्लू हाँ ये बिमला शॉल है कुल्लू पे ठीक है और ইয়াতে বহুত কম কম দামত বস্তু পোৱা যায় আৰু অৰিজিনেল ঊলৰ পোৱা যায় আৰু আমি কিছুমান বস্তু চাইছোঁ চাই আছে কাপোৰ
ছোৱালীৰ কাৰণে 2-এটা বস্তু চাইছোঁ। ভাল লাগিছে। আপোনালোকে কেতিয়াবা কুল্লু মানালী বা কুল্লু আহিলে ইয়াতে সোমাব পাৰিব, বহুত ধুনীয়া ধুনীয়া কাপোৰ আছে। আমি এতিয়া জাষ্ট আহি পেলাই পালোঁ, বহুত ঠাণ্ডা, সাংঘাতিক ঠাণ্ডা ইয়াত হা। আৰু আমাক এইটো ৰুম দিছে আহি থাকিবলৈ, আৰু এই ওপৰ ফালেও আছে, এনেকৈ উঠি যাব পাৰি এইটোৰ ওপৰত। ওপৰটো বাৰু কাইলৈ দেখুৱাম, আজি নেদেখুৱাওঁ। আজি এতিয়া আন্ধাৰো হৈ আছে ওপৰত, কাইলৈ ৰাতিপুৱা দেখুৱাম। আৰু ৰাজু কেনেকুৱা লাগিছে? ঠাণ্ডা কেনেকুৱা? ৰাজু ঠাণ্ডা কেনেকুৱা? মজা। এইজনী আমাৰ মইনা ওপৰত উঠি আছে এইজনী।